নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সৰস্বতী পূজাৰ উপলক্ষে আয়োজন কৰা হৈছে। 2 তাৰিখ দিনাখন আমি সকলোৱে লগ লাগি এনেকৈ সজাইছোঁ, স্কিন কাপোৰ লগাইছোঁ, চাফ চিকুণ কৰা হৈছে আৰু ইয়াত 3 তাৰিখ দিনাখনহে সৰস্বতী পূজা পতা হৈছিল। ইয়াত দেখিলে নহয় ইমান চবে সজাব ধৰিছে, কাৰেণ্টৰ ব্যৱস্থা কৰিছে সকলোৱে। আৰু ইয়াৰ ওচৰৰে বৰমা এজনী ঘৰত কৰ্দৈ পাৰিবলৈ আহিলোঁ। ইমান লাগি আছে কৰ্দৈ গছজোপা, দেখিলে মানে কৰ্দৈজোপা চাই ভাল লাগিছে। ওপৰলৈকে এয়া দেখিলে নহয় ইমান লাগিছে। আৰু কৰ্দৈ পাৰিবৰ কাৰণে আমি কি কৰিছোঁ, এনেকুৱা কাপোৰ এখন লৈ লৈছোঁ যাতে কৰ্দৈবিলাক তলত পৰি কিনে ফাটি মেলি লেতেৰা নেলাগে বেছিকৈ, সেইটো কাৰণে। আৰু এই বাইদেৱে কৈছে সকলোকে, আমি যিমান কেইগৰাকী গৈছিলোঁ কৰ্দৈ পাৰিবৰ কাৰণে, মাতি হাল্লা কৰি আছে, একদম আগে দিয়া পাছে দিয়া কৰোঁ বুলি কিনে সকলোকে মাতি আছে। আৰু আমি লগ লাগি সকলোৱে কৰ্দৈ পাৰিছোঁ। আৰু দেখিলে ন ইমান ধুনীয়াকৈ কাপোৰখনত কৰ্দৈবিলাক পৰিছে, তলত পৰি গ'লে গোটেই লেতেৰা লাগি যায়, ফাটি যায়, সেইটো কাৰণে আমি ভালেখিনি কৰ্দৈ পাৰিলোঁ কাপোৰখনতে পৰাকৈ। ইমান ৰসাল নহয় কৰ্দৈখিনি। আৰু দেখিলে ন ভালেখিনি আমি কৰ্দৈ পালোঁ, বেছি নেপাৰিলোঁ। আৰু আমাৰ বাইদেউ পুৰা লাগিছে কৰ্দৈ, পকা কৰ্দৈ ইমানখিনি পাৰিলোঁ। আৰু এয়া পৰি আছে, সেইফালে বুটলি আছে, বাইদেৱে বুটলি আছে। আৰু গছত গোটেই গছজোপাই নধৰা হৈ আছে। লগতে অমিতাকেইটাও দেখাই দিছোঁ দেই। আৰু এয়া হ'ল 3 তাৰিখৰ দিনা সৰস্বতী পূজা। বহুত মানুহ ধূপ চাকি জ্বলাই গ'ল। মই প্ৰথম চোৱাত ভিডিঅ' কৰিবলৈ নহ'লেই, সময়ে নাপাওঁ কৰিবৰ কাৰণে। আৰু পায়স বনাই আছে, যিহেতু আলহীবিলাক আহিলে, মানুহবিলাক অহাৰ প্ৰতি সকলোকে পায়স খাবলৈ কাৰণে দিয়া হৈছে। আৰু পায়সখিনি ইমান ভাল হৈছিলে খাবৰ কাৰণে। মানুহ বহুত হৈছিলে, প্ৰায় 200-250 ওচৰে মানুহ হৈছিলে। সেইটো কাৰণে পিছৰ চোৱাত মানে ভিডিঅ' কৰিব নহ'ল। অলপ থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰসাদ ভাগ কৰি আছোঁ মই, আৰু বাইদেউ এগৰাকীক ভিডিঅ' কৰিবলৈ কাৰণে দিছোঁ আৰু অলপ। এতিয়া প্ৰথম আগবেলা সময়তো ইমান মানুহ নাছিল, পিছবেলালৈ মানুহ বহুত হৈ গ'ল। খিচিৰি দিয়া হৈছিলে পিছবেলা, সেইটো সময়ত বহুত মানুহ হৈছিলে। সেইটো কাৰণে ভিডিঅ'বিলাক কৰিবলৈ নোৱাৰিলোঁ। আৰু অকণমান আমি সৰস্বতী পূজা পতা আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তো ভাল পালে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব। সকলোৱে খিচিৰিৰ কাৰণে শাক পাচলি কাটি আছে। এয়া আমাৰ ৰাইজসকলে ইমান কাম কৰি আছে, থৈ দিওঁ ন স্মৃতি থৈ দিওঁ। আমাৰ ৰাইজসকলে ইমান কাম কৰি আছে। কৰ্দৈখিনি আনিছিলোঁ যে, যিখিনি কৰ্দৈ পাৰি সেই কৰ্দৈখিনিও কাটি থকা হৈছে। আৰু কৰ্দৈখিনি কি বনালে তাকে আপোনালোকক দেখুৱাম বাৰু অলপ। আৰু এই বাইদেউ কেমেৰা ধৰিবলৈ দিছোঁ। এইবিলাক আমি প্ৰসাদ ভাগ কৰি আছোঁ দিবলৈ কাৰণে। আৰু কৰ্দৈখিনি আমি পাৰি অনা কৰ্দৈখিনি দেখিলে ন, ভাজিওতে ইয়াত দিছে শুকান জলকীয়া, গুড়, নহৰু, আদা, তেজপাত এইবোৰ দি মেলি পূৰা ভাজিলে। আৰু অকণমান গোটা হৈ থকাৰ কাৰণে ঘুটনি মাৰি আছে। আৰু এইফালে আধা আহি আছে, আধা গৈ আছে। পূৰা কথাত ব্যস্ত হৈ আছে। আৰু অকল ওচৰৰে মানুহবিলাক নহয়, বহুত দূৰৰ মানুহো লগত আহিছিলে বাৰু। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভাল পালে লাইক কমেণ্ট কৰিব আৰু